অভিনেত্ৰী আইমী বৰুৱাৰ মাতৃৰ খবৰটি পালেনে? আইমী বৰুৱাই নিজেই জনালে খবৰটি। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। গাইজ, পুনৰ এটি নতুন খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু আগলৈ নতুন নতুন খবৰবোৰ পাই থাকিবলৈ আমাৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গাইজ, আইমী বৰুৱাৰ মাতৃৰ আজি উপজা দিন। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলৈ জন্মদিনৰ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ। গাইজ, মাতৃৰ জন্মদিনৰ দিনা আইমী বৰুৱাই নিজৰ ফেচবুক পেজত এটা পোষ্ট শ্বেয়াৰ কৰি এনেকৈ কয় যে, মোৰ খোজৰ আদৰুৱা বিশ্বাস, সাহস, প্ৰেৰণা তথা আইমী বৰুৱা নামটোৰ কাম, সপোন, ইচ্ছা, প্ৰয়াসত সদায় মোক পোহৰৰ বাট দেখুৱাই থকা মানুহজনীৰ মা। ৰং, আনন্দ, দুখ, অভিমান বিনা স্বাৰ্থেই ভগাই লোৱা মানুহজনীৰ আজি উপজা দিন। শুভ জন্মদিন মা, এইদৰেই থাকা। তোমাৰ সুস্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হেপী বাৰ্থডে মা।